VIP नि मुङाव खौरांगिरिफोरखौ लाजि फोनांदों। बे जाथाया जादों चिरांनि खौरांगिरिफोर आरो पुलिस बिफानजों। चिरां जिल्ला काजलगावनि पेरेड ग्राउन्डआव आसाम सरकारनि अरुणोदय असनिनि गेजेरजों गोदान मुलाम्फागिरिफोरनो अरुणोदय कार्ड राननाय हाबाफारियाव खौरांगिरिफोरखौ लाजि फोनांनाय जाथाय सोमजिदों। मैयाबो बेबायदि जाथाया आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया बासुगावनि गोजौ दालांजों लोगोसे बायदि बायदि सरकारनि बिथांखि बेखेवनाय समाव जिल्ला खुंथायनि पुलिस बिफाना खौरांगिरिफोरखौ खौरां बुथुमनो मोजाङै खाबु होआखैमोन। थामहिनबा लाजि फोनांनाय जाथाय सोमजिहोदोंमोन। जायनि थाखाय चिरां जिल्ला प्रेस क्लाबनि आफादगिरि आबु बाक्कार सिद्दिक, नेहाथारि जयन्त देबनाथजों लोगोसे गासै खौरां बिजोंनि खौरांगिरिफोर बिथांमोनहा दुखु मोननाय फोरमायो। बे जाथायनि सायाव खौरांगिरिफोरा दुखु मोननानै जेब्लाबो खौरांगिरिफोरखौ बेबायदि खस्थ' होयो, बेनिखायनो चिरां जिल्ला प्रेस क्लाबा सावरायनानै थिरांथा लायोदि जेब्लासिम चिरां जिल्ला खुंथायजों जथायै सावरायजाया अब्लासिम जिल्ला खुंथायनि खौरां फोसावा होनना फोरमायो चिरां जिल्ला प्रेस क्लाबनि आफादगिरि आबु बाक्कार सिद्दिकाबो। অতিকৈ দুৰ্ভাগ্যজনক বৰ্তমান সময়ছোৱাত দেখা গৈছে যে নিৰাপত্তাৰ নামত সদায় সাংবাদিকসকলক আতিশয্য চলোৱা হৈছে, বিশেষকৈ আৰক্ষী ফালৰ পৰা। কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে নিজে চিৰাঙৰ বাসুগাঁৱত নিৰাপত্তাৰ যিটো বেষ্টনী তেওঁ নিজে ভংগ কৰি ৰাইজৰ মাজত সোমাই গ'ল। নিৰাপত্তাৰ সকলো তেওঁলোকৰ নীতি বিধি ব্যৱস্থা তেওঁ নিজে ভংগ কৰিলে। অথচ সেই চিৰাঙৰে কাজলগাঁৱত এই মুখ্যমন্ত্ৰীৰ জনসভাত এগৰাকী সাংবাদিকক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দোহাই দি জ্যেষ্ঠ সাংবাদিকক তেখেতক যিটো সাংবাদিকৰ কাৰণে সংৰক্ষিত এলেকাৰ পৰা আৰক্ষীয়ে বাহিৰত ওলাই যাব নিদিলে। অথচ মুখ্যমন্ত্ৰীয়ে ওচৰত তেখেতৰ কেইটামান প্ৰশ্ন আছিলে, তেখেতৰ অফিচৰ পৰা এছাইনমেণ্ট দিয়া আছিলে। এই আৰক্ষীৰ এই ব্যৱহাৰৰ কাৰণে তেখেতে নিজৰ মন্তব্যখিনি মুখ্যমন্ত্ৰীৰ আগত ৰাখিব নোৱাৰিলে, প্ৰশ্ন সুধিব নোৱাৰিলে। তাৰপিছত যেতিয়া আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে যেতিয়া সাংবাদিকসকল মানে সৰব হৈ উঠিল, তেতিয়া আৰক্ষীয়ে ক'ব লাগিব যে তাৰ পৰা যেন ছত্ৰভংগ দি পলাই পত্ৰং দিলে, কোনো বিধি ব্যৱস্থা গ্ৰহণ নকৰিলে। আজিও দেখা গৈছে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ পৰা অৰুণোদয় আঁচনি বিতৰণৰ নামত এক বিশাল জনসভা আয়োজন কৰিছে। ইয়াতে দেখা গৈছে কি ইয়াতো এই VIP কালচাৰ বা নিৰাপত্তা দোহাই দি সাংবাদিকসকলক কিছু সংখ্যক যদি চিনাকি আছে বা কিবা আছে বা তেওঁলোকৰ 4th গ্ৰেডৰ জিলা প্ৰশাসনৰ 4th গ্ৰেডৰ কৰ্মচাৰী ঘুমাই গৈ আছে, তেওঁলোকক তথাকথিত VIP পঠি দি অথচ সাংবাদিকসকলক প্ৰৱেশ কৰিব দিয়া হোৱা নাই। তেওঁলোকৰ নিৰাপত্তা দোহাই দি আধা কিলোমিটাৰ ঘূৰি যাব লগা তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। মুঠতে ক'ব লাগিব যে বৰ্তমান চিৰাং জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে নিৰাপত্তা দোহাই দি VIP কালচাৰক এক প্ৰমোট কৰা আমি দেখিবলৈ পাইছোঁ। চিৰাং আৰক্ষীৰ লগতে জিলা প্ৰশাসনে ছেম কৰিছে, ৰাইজক মাতি আনিছে ইয়াতে ৰ'দৰ মাজত, তেওঁলোকে হাত বিচনি দি গৰমত থাকিব লগা হৈছে। অথচ মঞ্চত এই ৰাইজে ভোট দিয়া নেতাই বা মন্ত্ৰীসকলৰ কাৰণে তাতে শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা কৰিছে। এইটো কি চলি আছে আচলতে? য'ত প্ৰধানমন্ত্ৰীয়ে য'ত কৈ আছে যে আমাৰ VIP কালচাৰ থাকিব নালাগে, VIP কালচাৰ নোহোৱা কৰিব, সেই সময়ত দেখা গৈছে যে প্ৰশাসন আৰু আৰক্ষীয়েই বৰঞ্চ তেওঁলোকে নিৰাপত্তা দোহাই দি বিভিন্ন কাৰণ দেখুৱাই তেওঁলোকে VIP কালচাৰক প্ৰমোট কৰা দেখিবলৈ হৈছে। এনেকুৱা ঘটনাক আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ আৰু এই ঘটনাৰ বাবে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ। আজিও ছেম কৈছে যে নিৰাপত্তা দোহাই দি মানে সাংবাদিকৰ কি টেৰৰিষ্ট নেকি? হাতত বুম লৈ নালাগে তাকে বম লৈ যায় নেকি? যে আৰক্ষী কিমান সাংবাদিকক আৰক্ষীয়ে ইমান হাৰাশাস্তি কৰিব নিৰাপত্তাৰ নামত? এইটো কেনেকুৱা পলিচি? এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যাৰ কাৰণে আমি চিৰাং জিলাৰ আজি জিলা প্ৰশাসনৰ যিটো বাতৰি, এই অৰুণোদয় বাতৰি আমি বয়কট কৰিবলৈ বাধ্য হৈছোঁ। মানে खौरांगिरिनि गेजेराव पुलिसनि गेजेराव मोनसे लाजि फोनांनाय मोनसे जाथाय जादों। मानोना मैया चिरां जिल्लायाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया माखासे जौगाथायनि खामानि बेखेवफैदों। बे समाव जोंनि गागि खौरांगिरि बङाइगावनि DY 65 बिउर' गागि खौरांगिरि बिथाङा चिफ मिनिस्टारनि सेराव कुइसन सोंनो थांनाय गेजेराव पुलिस बिफाना बेखौ लाखिदों। गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माजों माबाफोर कुइसन दं नामा होननानै बिथाङा सोंथि खालामदों, नाथाय गागि खौरांगिरिखौ थांहोआखै। बियो डिप्ल'मनि मोनसे कार्ड देखायदों, गभर्नमेन्ट कार्ड, बेखौ देखायसेयाव बिथांखौ देखाय, बे मोनसे खुब लाजि फोनांनाय जादों। आरो दिनैनि दिनाव नैबे चिरां जिल्लानि खुंथायावनो 2.0 माने अरुणोदय आसनि राननाय हाबाफारि, बे समाव VIP मोनसे नेम खान्थि बाहायदों। बे VIP नेम खान्थि बाहायनाया रिपर्टारफोरखौ थांनो होआखै, माखासेखौ थांनो होदों। बेफोरबायदि माने लाजि फोनांनाय जाथाय जादों। आरो फिन दाखालि बावैसो बासुगाव बिदिनो
मिनिस्टारनि प्रग्राम जादों बाहाय रिपर्टारफोरनि फोरखौ केमेरा खेबना माखासे उसुबिदा लाजि फोनांनाय मोनसे जाथाय जादों दा जोङो बे गासै बाथ्राखौ लानानै जोङो मोनसे दुखु मोननाय फोरमायदों आरो बेयो लाजिनांथाव जादों बेखौ लानानै जोङो दिनै चिरां जिल्लानि खौरांगिरिफ्रा जथायै जुथुमनानै मोनसे डिसिसन लादों दि जेब्लासिम जिल्ला खुंथायनि दैदेनगिरि आरो जिल्लानि पुलिस बिफान आरो लोगोसेनो जनप्रतिनिधिफोरजों जोङो सावरायनानै जुदि डिसिसन मोजां मोनसे डिसिसन फैयाबा जों टटेलि जोंनि बे जिल्ला खुंथाय आरो पुलिस बिफान आरो माखासे जौगानाय खामानिफोरखौ जोङो प्रसार খালামা होननानै थांखি লাদों হয় যোৱাকালি দেখা গৈছিলে যে যিহেতু জনসংযোগ বিভাগৰ পৰা আমাক ফটো বিচৰা হৈছিলে আমাৰ আই কাৰ্ড ভেলিড আই কাৰ্ড বিচৰা হৈছিলে আমি গোটেইখিনি কিন্তু দিছিলোঁ কিন্তু বিষয়াসকলে কিন্তু আমাক কোনো পৰিচয় পত্ৰ দিয়া নাই তাতে সোমোৱাৰ কাৰণে তেখেতসকলে এটা জাননী দিছিলে যে কাৰো একো কোনো পৰিচয় পত্ৰ নালাগে নিজৰ ভেলিড আই কাৰ্ডখন হাউচৰ আই কাৰ্ডখন থাকিলে কিন্তু আপোনালোকে সেই আই কাৰ্ডখন লৈ সোমাব পাৰিব ঠিক তেনেকুৱাকৈ আমাক দেখা গৈছে যে গাড়ী পাৰ্কিঙত আমি এখন গাড়ী বাইক ৰাখিবলৈ জগা নাই আমি BPF অফিচত বা UPPL অফিচত কালি বাইক বা আমাৰ চাৰিচকীয়াসমূহ একদম ৰাখিবলগীয়া হৈছে এই ক্ষেত্ৰত কিন্তু দেখা গৈছে প্ৰশাসনৰ পুলিচ প্ৰশাসনৰ কিন্তু খুব বাধা আৰোপ কৰিছে যে সাংবাদিকসকলে এইটো গেটেদি সোমাব নোৱাৰিব সেইটো গেটেদি সোমাব নোৱাৰিব কালি যোৱাকালি যোনটো ধীৰা চক্ৰৱৰ্তীৰ লগত ঘটিছে মই নিজ সহযোগ কৰি দেখা বাৰম্বাৰ তেখেতে কৈ আছে DIP আৰু আই কাৰ্ডখন হাতে শ্ব' কৰি আছে কিন্তু তেখেতক ধমকি দিয়া হৈছে ধমকি দি পেলাই তেখেতক বহাই দিয়া হৈছে তেখেতৰ অফিচত এছাইনমেণ্ট আছিলে সেই এছাইনমেণ্টৰ প্ৰশ্নখিনি তেখেতে কৰিব নোৱাৰিল যোৱাকালি মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণভাৱে জগৰীয়া চিৰাং জিলা প্ৰশাসন কিছুদিন ধৰি সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈ আছে এইটো সঁচা কথাই যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা অনুষ্ঠান আছিল কাজলগাঁৱত VIPৰ নিৰাপত্তা বা মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি আমাৰ সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী তেওঁ নামনি অসমৰ DYৰ জ্যেষ্ঠ সাংবাদিক ব্যুৰ তেখেতক জনসংযোগৰ কাৰ্ড দেখুৱাৰ পিছতো তেখেতক যাব দিয়া নাই সোমাব দিয়া নাই আৰু সেইটো লৈ তৰ্ক বিতৰ্ক হৈছে আৰু তেওঁক অপবাদ অপদস্থ কৰিছে গতিকে আৰু কিছুদিন আগতে আমাৰ গৰু গাড়ী ঢালিগাঁও থানাত গৰু গাড়ীত কিছু গৰু ধৰা পৰিছিল আমাৰ সাংবাদিকসকলে তাতে ভিজুৱেল লৈছিল আৰু সেই ভিজুৱেল আৰক্ষীয়ে কেমেৰা পাৰ্চনৰ পৰা কাঢ়ি লৈ ডিলিট কৰাইছে তাৰপিছত আজিও এটা কাজলগাঁৱত অনুষ্ঠান আছে অৰুণোদয় আঁচনিৰ অনুষ্ঠান আৰু সেই অনুষ্ঠানতো সাংবাদিকসকলৰ VIPৰ নামত VIPৰ নিৰাপত্তাৰ নামত সাংবাদিকসকলক সোমাব দিয়া নাই কিছুমানক সোমাব দিছে কিছুমানক আটক কৰিছে সোমাব দিয়া নাই এই যে অভিযোগ সাংবাদিকসকলক যে বাৰে বাৰে আৰক্ষীয়ে হাৰাশাস্তি কৰি আছে গতিকে এই ক্ষেত্ৰত আমি আজি জৰুৰী এটা বৈঠক কৰিলোঁ চিৰাং জিলা প্ৰেছ ক্লাবে আৰু এই বৈঠকত এটা সৰ্বসিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে জিলা আৰক্ষী অধীক্ষক আৰু আমাৰ জিলা আয়ুক্ত আৰু সাংবাদিকসকলৰ প্ৰতিনিধিৰ লগত এটা যৌথভাৱে আলোচনা কৰি মীমাংসা নোহোৱালৈকে আমি জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ যিমান বা বাতৰি যিমান অনুষ্ঠান নিউজ হ'ব সেই সকলো নিউজ আমি প্ৰত্যাহাৰ কৰিছোঁ দেখা গৈছে যে যোৱাকালিৰ যিটো ঘটনা সংঘটিত হৈছিল তাতে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ বেষ্টনীৰ কথা কোৱা হৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া আমি জনসভাত দেখিবলৈ পাইছিলোঁ তাতে মানে ৰুল ৰেগুলেশ্যন কিন্তু মুখ্যমন্ত্ৰী নিজে ভায়োলেশ্যন কৰিছিল মুখ্যমন্ত্ৰী নিজে মানুহৰ মাজত সোমাই গৈছিল হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান নিৰাপত্তাৰ অভাৱ বুলি নাভাবে কাৰণ শান্তিৰ অসম শান্তিৰ শান্তিৰ BTR বুলি তেওঁ কৈয়ে থাকে বা হৈছেও শান্তি আমিও জানো কিন্তু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰাপত্তাৰ খাতিৰত ভোগা নাই নিৰাপত্তাৰ অভাৱ ভোগা নাই কিন্তু আমাৰ আৰক্ষীসকলে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি সাংবাদিকসকলক এনেধৰণৰ হাৰাশাস্তি কৰি আছে